Hey everyone, good morning. মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভাল। মই এতিয়া উঠিছোঁ, 9টা বাজিছে এতিয়া। মোৰ অলপ উঠা দেৰি হয়। লাহে লাহে সোনকালে উঠিবলৈ ট্ৰাই কৰি আছোঁ। যিহেতু অকলে থকা হয় ন, ইমান বিশেষ একো কাম নাথাকে, সেইকাৰণে সোনকালে উঠাও নহয়। কিন্তু তথাপিও অভ্যাসবিলাক অলপ সলনি কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া মই উঠি আগে ফ্ৰেছ হ'ম, তাৰপিছত গোটেই ঘৰ চাফা কৰিম আজি। আৰু বা কি কৰোঁ তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া শুই উঠি মোৰ প্ৰথম কামটো কৰিলোঁ। এয়া দেখিছেনে, তাৰ লগত খেলাটোৱে হৈছে মোৰ প্ৰথম কাম। তাৰ লগত অলপ সময় কটাই আজিৰ দিনটো আৰম্ভ কৰিলোঁ। তাৰ নোলায় তাৰ লগত অলপ টাইম কটাই এয়া বিচনাখন পৰিপাটি কৰি ল'লোঁ। বিচনাখন ঠিক ঠাক কৰি ফ্ৰেছ হৈ এয়া খালী পেটতে পানী অলপ খাই ল'লোঁ। তাৰপিছত এয়া ঘৰটো অলপ ঝাৰু মাৰিলোঁ। কিমান যে ইহঁতে লেতেৰা কৰে, দিনটো ৩-৪ বাৰ ঝাৰু দিব লগা হয়। তাৰপিছত এয়া কামৰ মাজতে গ্ৰীণ টি অলপ বনাই ল'লোঁ। গ্ৰীণ টি বাৰু আপোনালোকে খায়নে? মই খাই ভাল পাওঁ। শুই উঠি 1 কাপ খাই ল'লে বহুত ফ্ৰেছ লাগে। তাৰপিছত এয়া ব্ৰেকফাষ্টত অ'টছ খাই ল'লোঁ। এইটো কোন? এইটো আমাৰ পানী কেঁচুৱা। ব্ৰেকফাষ্ট কৰাৰ পিছত এয়া যিখিনি কাম বাকী আছিলে সেইখিনি কৰি ল'লোঁ। অলপ পৰিপাটি কৰিব আছিলে ৰুমটো, সেইখিনি কৰিলোঁ। এয়া গুণ্ডাটোক চাওকচোন, এয়া কিমান মোক ডিষ্টাৰ্ব কৰিছে। তাৰ লগত খেলিবলৈ এয়া মাতি আছে মোক। চুলিখিনি বান্ধি দিয়া।
ৰুমকেইটা চাফ চিকুণ কৰি এয়া চিম্পলকৈ ভাত বনাই খাই ল'লোঁ। ভাতকেইটা খাই অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত এয়া আবেলি চাহৰ লগত খাবলৈ আলুৰ পকৰি বনালোঁ। এয়া পকৰি বনাই হৈ গ'ল। তাৰপিছত এয়া একদম মজাকৈ চাহ একাপ বনাই খাই ল'লোঁ। চাহ খাই থাকোঁতেহে মনত পৰিল বজাৰো কেইটামান কৰিবলগীয়া আছে। সেইকাৰণে পটাপট এয়া ৰেডি হৈছোঁ। এয়া ঘৰৰ পৰা ওলালোঁ আমি। Manu. Davi. What? বজাৰ পালোহি। এয়া বজাৰ মাৰ্কেট। ইমান ডাঙৰ ডাঙৰ নহৰু, এয়া ভূটানৰ নহৰু। এয়া চাওকচোন কিমান ডাঙৰ ডাঙৰ নহৰু। এয়া তেওঁলোকে বোলে ভূটানৰ পৰা আনিছে। ইমান ডাঙৰ ডাঙৰ, দুটা তিনিটা এৰুৱালেই হৈ যাব। আৰু বাকী নহৰুৰ নিচিনা এৰুৱাবলৈও এলাহ নালাগে। মইতো আজি প্ৰথম দেখিলোঁ। আপোনালোকৰ পিনে বাৰু পায়নে? কমেণ্ট কৰি জনাবচোন। বজাৰ কৰি থকাৰ মাজতে তেখেতে ক'লে আজি সৰিয়হৰ লগত মাছ বনাবা। সেয়ে এয়া মাছ ল'লোঁ। তাৰপিছত এয়া আৰু ল'বলগীয়া কিছুমান বস্তু লৈ এয়া ঘৰলৈ উভতিলোঁ। এয়া গুণ্ডাটোক চাওকচোন কি কৰি আছে। ঘৰ আহি পালোঁ। তাৰপিছত ফ্ৰেছ হৈ এয়া ভিডিঅ' এডিট কৰিবলগীয়া কাম আছিলে অলপ, সেইকাৰণে সেইখিনি কৰিব এয়া বহিলোঁ। এয়া চাওকচোন তাৰ আকৌ উৎপাত আৰম্ভ হৈ গ'ল। কিবা এটা কাম কৰিব ল'লেই তাৰ উৎপাত বেছি হৈ যায়। এয়া বলটো মোক দি আছে, তাৰ লগত খেলিব লাগে। সেয়া চাওকচোন বলটো বজাই বজাই দি আছে।
এতিয়া পাকঘৰত আহিলোঁ। এয়া সৰিয়হ দি পিনে মাছ বনালোঁ। এয়া মাছৰ কণী অলপ এনেকৈ ভাজিলোঁ আৰু অলপ এনেকৈ চাউলৰ লগতে দি দিলোঁ। এয়া আমাৰ ডিনাৰ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ টিভিটো লগাই ভাতকেইটা খাই ল'ম, তাৰপিছত শুই যাম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।